ভোক লাগিছে কাৰণে ৰেষ্টুৰেণ্টত সোমাইছোঁ খাবৰ কাৰণে আমাৰ ধুনু তাৰপিছত মইনা ভাগৰ লাগিছে বহুত বোলে ভাগৰ লাগিছে চুনু আমাৰ চুনুক চাওক ধুনুক একেবাৰে চামলি আছে তই চুনু হাই কৰ হাই আমাৰ ধুনুৰ উৎপাত চাওক সি দেখালে নকৰে সিয়াক নেদেখালে কিন্তু কৰি থাকে সি চাওক আমি বেলেগ নাখাওঁ অকল খাম ম'ম' আৰু মইনাই খাব চাওমিন আমি তিনিটাই খাম ম'ম' মই ম'ম' ভাল পাওঁ ইহঁতে দুটাই ম'ম' ভাল পায় আমাৰ বাবুই হেৰি নাখায় চিকেন ম'ম' খাব আমি পৰ্ক ম'ম' খাম আমি এতিয়া ম'ম' খাওঁ মইনাৰ চাওমিন আহিয়ে পোৱা নাই অকণমান দেৰি লাগিব থাকেই হয়নে নহয় সেইকাৰণে এয়া ম'ম' চুনু খাই আছে আৰু মইনাৰ চাওমিন আহিয়ে পোৱা নাই দেখোন খাই লওঁ বঢ়িয়া বনাইছে মইনা চুনুৰ পেট দেখাই আছে হ'ল এতিয়া মইনাই পূৰা ৰিলেক্স কৰি চাওমিন খাই আছে ইমান জ্বালা হৈছে মানে যোনে কটেল জ্বালা খায় না তাৰ কাৰণে বেষ্ট চাওক মইনাই একান্ত মনে খাই আছে চুনু কেনেকুৱা লাগিল খাই মজা লাগে আজি পাৰ্টিটো কোনে দিলে পাৰ্টিটো মায়ে দিছে কোনে দিছে পাৰ্টিটো এইটো কোন এইটো দেখাই দিছে যে মাকে দিয়া বুলি কয় হাঁহা দেখা পাই মোক নামটো কোৱা নাই আৰু আজি পাৰ্টিটো মোৰ ফালৰ পৰা আমাৰ জুৱেলাৰী শ্ব'ৰুমলৈকে আমাৰ ধুনু চুলি চাওক ন হাই কৰি দিয়া হাই হাই এইটো এটা আমাৰ ভাইটি হাই কৰি দিয়া খোজকাঢ়ি কাঢ়ি গৈ আছোঁ তৎক্ষণাতে হাই বুলি ক'ব দিলে অলপ লাজ কৰে মানে গম পাইছি না মানে কি কাৰণত ক'ব দিছি চকাই আমি গৈ আছোঁ এতিয়া এইপিনে দেখোন হেৰি ৰাখছি মেডিকেলৰ পৰা আহি বাবু অকণমান পঢ়িলে মই অকণমান ৰেষ্ট ল'লোঁ ভাত পানী বনালোঁ খালোঁ এতিয়া শুওঁ গুড নাইট ৰাতিপুৱা লগ পাই আছোঁ এইটো মন্দিৰত মোৰ চাকি বন্তি দিয়া হৈ গ'ল জয় মা দুৰ্গা মই ভাত বহালোঁ যিহেতু মোৰ ভাত পানী বনোৱা হৈ গৈছে এতিয়া আমাৰ বাবুৱে কাম কৰি আছে ইয়াৰ জ্বৰ কিন্তু তথাপিতো ডক্টৰক দেখাই লৈ আনিলোঁ 3 দিনৰ পৰা তাৰ জ্বৰ উঠি আছিলে ৰাতিপুৱা লৈ গৈছোঁ স্কুল পঠোৱা নাই কিন্তু সি আমাৰ ৰং পেণ্টাৰটো ক'তে ৰঙা ৰঙা ৰংখিনি এই বহুত দিনৰে আছিল আপোনাৰ কেতিয়াৰ আছিল জানে না
দেউতাই আনি থৈ দিছে। মই সেইদিনা দেউতাৰ বস্তাটো ৰং পেণ্টাৰ সেইটো জ্বৰ হৈ আছে, তাক মানা কৰিছোঁ, সি তথাপিতো সি ৰং কৰে বোলে। মই কৰা ইয়াক যিহেতু মই ৰেষ্ট ল'ব দিছোঁ, সি নলয়, সি ৰং মাৰে। সি মোক কৈছে যে মা ককাই থৈ গৈছে, এনেনো কিয় বেয়া কৰোঁ? বেয়া হোৱা নাই জানেনে, দেউতাই বা কেতিয়াবা আনি থৈ দিছে মই নাজানোৱে। কৈছে ককাই বা কেতিয়া আনি থৈ দিছে, ইচ্ছা আছিলে ময়ে কৰি দিওঁ দিয়া কালাৰটো, নাজানিলোঁ তুমি মিলাই দিয়া। মই মিলাই দিছোঁ। এটা ক'লা আৰু ৰঙা আৰু এটা কিবা কি কালাৰ বা ইমান এটা সৰু আৰু এইকেইটা ইমান ডাঙৰ ডাঙৰ। বেয়া হোৱা নাই, ইমান দিন হ'ল। সেইকাৰণে কৈছে ককা আনি থৈ দিছে, ময়ে ৰংটো মাৰি দিওঁ। মই কৈছোঁ মই মাৰিম দিয়া ৰবিবাৰলৈ। কৈছে নালাগে দিয়া, ককা আনি থৈছে, মই কিয় নামাৰিম। পূৰা মানে সি আৰু জ্বৰ উঠিছে যদিও ৰং মৰাৰ কাৰণে সি পূৰা নাক টানি আছে, দেখছি। হৈ গ'ল, এতিয়া আমি খাওঁ ৰবক টেঙা। টিকলি আমাৰ ৰবক টেঙা কাটি আছে, কলপাতত খাম, মস্তি কৰি খাম। কৰ্দেইৰা জ্বালা ধনিয়া দিছে, বলক দেখা। ৰবক টেঙা কৰ্দেইৰা জ্বালা দিছি, মান ধনিয়া, নিমখ, এতিয়া টিকলি সানি আছে। আমাৰ দুৰ্গী বাবা আমি গোটেইকেইটাই আৰু বহি আছোঁ দিয়ক খাবৰ কাৰণে। কেনে সৰুচি আপোনালোকক যদি দিবা পাৰিলোঁ হয়, আপোনালোকে কলা খাইবা। এতিয়া যে বাবাই দিনত যে কৰি আছিলে কালাৰখিনি, এতিয়া এইখিনি বাচি গৈছে। মই সেইকাৰণে কি এনে শুকাই যাব যিহেতু খোলা গ'ল, সেইকাৰণে এতিয়া মই এইখিনিত কালাৰ মাৰি আছোঁ, ৰাতি মাৰি আছোঁ। বাহিৰৰ নাজাৰাটো চাই লওক আপোনালোকে কেনেকুৱা হৈছে। ইয়াতে ক'লা আৰু ৰঙাটো মিক্স কৰি পেলাই মাৰিছোঁ, বেলেগ কালাৰ নাই যিহেতু মই এই দুটাই পালোঁ। জানিছেনে কৰিব, জনাবচোন। এয়া চাওক মই কালাৰ মাৰি আছোঁ। এতিয়া ঘৰৰ ভিতৰত দৰ্জাখন হৈ গ'ল, লাহে লাহে কৰি আছোঁ। কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখাম দিয়ক। ৰং কৰা হৈ গ'ল, ৰাতি এতিয়া বাজিছে 10:30 বাজিছে। মই ভাত বনালোঁ মানে ৰুটি বনালোঁ, বুটৰ দালি, কণী আমলেট। ভাত বনাব সময় নহ'ল, ৰুটি আটা মৰা আছিলে, তাড়াতাড়ি বনাই ল'লোঁ। মই দেখাই আছোঁ, জলদি খায়ো লওঁ, ভোকো লাগিছে যিহেতু বাবুৰ কালি স্কুলো আছে। কালি স্কুলত পঠাম তাক, গা বেয়া হ'লেও তথাপিতো মানে কি লছ হৈ যায় ন। বাবু এয়া কণী আমলেট, বুটৰ দালি, চাটনি, এয়া মোৰ, এয়া গৰম গৰম পৰঠা টাইপ বনাইছোঁ, বেছি ডাঙৰকৈ বনোৱা নাই, সৰু সৰু। আৰু মই কালাৰ কৰিছোঁ এনেকৈ, ভাল হৈছেনে? এনেকৈ এইখিনি কালাৰ কৰিছোঁ। এই দৰ্জাৰ চাইডে চাইডে দিছোঁ কালাৰ। লক্ষীমাৰ ভৰিও বনালোঁ দুখন, এইপিনে দুখন, এইপিনে দুখন, দুটা চাইডে বনালোঁ। কেনেকুৱা হৈছে জনাবচোন। মই কালাৰ কৰিলোঁ মানে চিলভাৰ কালাৰটো আগতে আছিলে, ৰঙাটো মাৰি দিছোঁ। আৰু সময় পালে মানে চিলভাৰ কালাৰটো আনিম। দেউতাই মানে কি ইমান বছৰ 2 বছৰ 3 বছৰ হ'ল মা দেউতা নোহোৱা, ইমান দিনলৈকে যে কালাৰকেইটা ভালে আছে, মই মানে আচৰিত হৈ গৈছোঁ জানেনে। মানে ইমান ভাল লাগছে, মোৰ মানে মনটো বিৰাট ভাল লাগছে। যিহেতু দেউতাই কিবা কাৰণত আনিছিল মই নাজানো। ভাল লাগিছেনে জনাবচোন মোক দেই। মানে দেউতাই কি কাৰণত আনিছিল মই গম নাপাওঁ। হাই গাইজ, ভাত পানী খোৱা হৈ গ'ল। এতিয়া মই ভিডিঅ'টো এণ্ড কৰোঁ, মানে সমাপ্ত কৰোঁ। ভাত খোৱা নাই, ৰুটি খালোঁ, বাচন বৰ্তন ধুলোঁ। যিহেতু বাবুৰ বেমাৰ, জলদি অকণমান শুই যাওঁ। জলদি মানে আপোনাৰ 11:20 হ'ল। বাচন বৰ্তন ধুই পেলাই এতিয়া বিচনাত উঠোঁ, মই ভিডিঅ'টো সমাপ্ত কৰোঁ। আপোনালোকে ভাল পালে এটা লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব, যিসকল মোৰ ভিডিঅ' চাই যিসকলে ভাল পায় সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল মোৰ আগৰ পৰাই ভিডিঅ' চাই সেইসকলকতো মই বহুত মোৰ ফালৰ পৰা মৰম। আজিলৈ বাই, গুড নাইট, বাই বাই।